নহলে চুপ একদম চুপ নিদিও সম্পত্তি ভাগ কি কৰিবি তই দাদা আৰু এটা কথাও তই উচ্চাৰণ নকৰিবি কামেই কাম আজি কাম কৰা ল'ৰাকেইটাও অহা নাই কি বা কৰি আছে আজি কামবোৰ নিজেই কৰিব লাগিব পথাৰতো ইমান কাম পৰি আছে দাদা ভাইটি কচোন দাদা কলেজৰ ফৰ্ম ফিলাপৰ সময় হ'ল অলপ টকা লাগিছিলে কিমান টকা লাগে ৩৫০০ টকা ৩৫০০ টকা ঠিক আছে আচ্ছা কথা এটা শুনচোন কচোন তই ভালদৰে পঢ়া শুনা কৰিবি যাতে ভাল চাকৰি এটা পাওঁ মোৰ দৰে কাম কৰিবলগীয়া নহয় ঠিক আছে দাদা তই চিন্তা নকৰিবি মই ভালদৰে পঢ়া শুনা কৰি আছোঁ তোৰ সপোনবোৰ পূৰ কৰিম ঠিক আছে হ'ব দে মই এতিয়া যাওঁ হ'ব ঠিক আছে যা ভালদৰে পঢ়া শুনা কৰিবি তই ইমান সময় ক'ত আছিলি নাই মই দাদাৰ ওচৰলৈ গৈছিলোঁ অলপ টকা আনিবলৈ তোৰ তাতো টকা নাথাকে চব দাদাৰ পৰা আনিব লাগে আচলতে আমাৰ খেতি বাতিবোৰ দাদাই নিজে কৰে যে আৰু নিজে বিক্ৰীও কৰে সেইকাৰণে গোটেই টকা পইচাবোৰ তাৰ হাততেই থাকে আচ্ছা সেইকাৰণেতো ভিক্ষাৰী নিচিনা দাদাৰ ওচৰত টকা বিচাৰি থাক আৰে তই এইবোৰ কি কৈ আছ দাদাই সকলো খেতি বাতি নিজেই কৰে সেইকাৰণে সকলো টকা পইচা ৰখাৰ অধিকাৰ দাদাৰ হাততে আছে আৰু এইটোৱে বহুত ডাঙৰ কথা দাদাই যে মোক একো কৰিবলৈ নিদিয়ে কিন্তু সকলো টকাটো তেওঁ নিজৰ লগতে ৰাখে এই বাদ দে না যেনেকৈ আছে তেনেকৈ থাকিব দে আচ্ছা আমাৰ এতিয়া দেৰি হৈছে যাওঁ ব'ল আবি 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 তুমি মই আৰু আবি ক'ত মইতো তাক বিচাৰি ঘৰলৈকে গৈছিলোঁ দেখা নাই দেখোন ঘৰত নাই তাক বজাৰলৈ পঠিয়াইছোঁ আগুন মাহ আহিছে যে কাচি কেইখনমান বনাব দিছিলোঁ তাকে আনিব পঠিয়াইছোঁ সি চাগে এতিয়া আহি পাবহি সি নাহালৈকে তুমি ইয়াতে বহা হোৱাট মই ইয়াত বহিম এইটো হ'বই নোৱাৰে আৰু এনেকুৱা লেতেৰা জেগাত বহাত তোমালোকৰ নিচিনা দুখীয়াবোৰকে ডিজাৰ্ভ কৰে মোক নহয় আৰু আবি আহিলে কৈ দিবা মই আহিছিলোঁ বুলি মই এতিয়া যাওঁ আচ্ছা ঠিক আছে যোৱা দাদা তই আহি পালি দাদা কমাৰে কাচিকেইখন বনাই দিলেনে দিলে তই যে টকা দিছিলি 180 টকা কাচিত দিলোঁ আৰু 1 লিটাৰ তেল ভৰালোঁ আৰু 210 টকাহে বাচিছে ঠিক আছে মই যাওঁ দে ঠিক আছে শুনচোন কংকনা আহিছিল মানে তোক লগ পাব দিছে কলে গৈছিলিও ইমান ফোন কৰি আছোঁ ফোনটোও লগা নাই তোক বিচাৰি তহঁতৰ পথাৰলৈকো গৈছিলোঁ হয় নেকি মই বজাৰলৈ গৈছিলোঁ দাদাই কাচি কেইখনমান আনিবলৈ পঠাইছিলে আৰু মই ফোনটো ঘৰত চাৰ্জত দি থৈ গৈছিলোঁ আজি মোৰ সময় আছিল ভাবিছিলোঁ অলপ তোৰ লগত ফুৰিবলৈ যাম কিন্তু তোৰতো মোৰ বাবে অলপো সময়ে নাই তইতো দাদাৰ কামলাহে যি হুকুম দিয়ে তাকে কৰ আৰুতো তই কৈছিলি তোক দাদাই কামেই কৰিব নিদিয়ে আৰে এইটো কিবা কাম হ'ল নেকি মোক বজাৰলৈহে পঠাইছিলে কাচি কেইখনমান আনিবলৈ
এতিয়া তোক বুজাই আছোঁ, তইতো বুজিও পোৱা নাই। যেতিয়া তোৰ দাদা অকলে ডাঙৰ মানুহ হ'ব তেতিয়া তই বুজি পাবি। আৰু তই তোৰ দাদাক কেতিয়াবা সুধিছিলি বাৰ্ষিক খেতিৰ পৰা কিমান টকা আয় হয় আৰু তোক কিমান টকা দিয়ে? তই ঠিকেই কৈছ, মই কেতিয়াও জানিব বিচৰা নাই আৰু এতিয়া জানিবই লাগিব। ব'ল এতিয়া তোক ঘৰত থৈ আহোঁ আৰু মই আজিয়ে দাদাৰ লগত কথাখিনি পাতিম। ব'ল। দাদা, যোৱা বছৰ খেতিৰ পৰা কিমান টকা লাভ হৈছিল? কিমান হ'ব আৰু 2-2.5 লাখমান হ'ব। আৰু মোক কিমান দিছিলি? তোকতো প্ৰায় 50-60 হাজাৰমান দিলোঁ। আৰু বাকীখিনি কি কৰিলি? বাকীখিনি নতুন খেতিত লগাই দিলোঁ আৰু ঘৰত 20-30 হাজাৰমান আছে। তাৰ উপৰিও পৰিয়ালৰ যিটো খৰচ। আৰু বাকী টকা গোটেইবোৰ তয়ে লৈ ল'লি আৰু মোক 50-60 হাজাৰ টকা দিয়ে থৈ দিলি। মই গম পাইছোঁ। আৰে ভাইটি, তই এনেকৈ কথাবোৰ কিয় কৈ আছ? তই ঠিকে আছতো? মই ঠিকে আছোঁ আৰু মই সকলো গম পাইছোঁ। এতিয়াৰ পৰা সম্পত্তিৰ আধা ভাগ মোকো সমানে লাগিব। আৰে ভাইটি, সম্পত্তিৰ আধা ভাগ তোক দিম। ইয়াৰ আগত তই ভালদৰে পঢ়া শুনা কৰ, ডাঙৰ মানুহ হ, বুজিব পৰা হ, দায়িত্ব লোৱা শিক। মই এতিয়া সৰু হৈ থকা নাই, বুজিব পৰা হ'লোঁ। মোক তই সম্পত্তিৰ আধা ভাগ দে। চা ভাইটি, তলে বুজাৰ চেষ্টা কৰ। সময় হ'লে সকলো সম্পত্তি তোৰ নামত লিখি দিম। তই কেৱল ভালদৰে পঢ়া শুনা কৰ। আৰে মানস, ইয়াৰ হঠাৎ কি হ'ল? সি যে সম্পত্তি আধা ভাগ বিচাৰি আছে। মা দেউতা ঢুকোৱাৰ পিছত তাৰ কোনো আশা মই অপূৰ্ণ ৰখা নাই, কিন্তু আজি তাৰ হঠাৎ কি হ'ল? সি যে সম্পত্তি আধা ভাগ বিচাৰি আছে। ময়োতো বিচাৰোঁ তাক সম্পূৰ্ণ দায়িত্ব দিবলৈ, কিন্তু সিটো বহুত সৰু আৰু ময়ো পঢ়া শুনা কৰা নাই। গতিকে তাক লৈ মোৰ বহুত সপোন আছে। সেইকাৰণে ভাল কলেজত পঢ়া শুনা কৰাই আছোঁ, যাতে সি এটা ভাল চৰকাৰী চাকৰি পায় আৰু এজন ভাল জনা শুনা মানুহ হয়। দাদা, আপুনি চিন্তা নকৰিব, সি এদিন সকলোখিনি বুজি পাব। সেইটোৱেই যাতে হয়। এতিয়া ক, কি ক'লে তোৰ দাদাই? দাদাই ক'লে এতিয়া বোলে মই সৰু হৈ আছোঁ আৰু যেতিয়া বুজিব পৰা হ'ম তেতিয়া গোটেই সম্পত্তিৰ দায়িত্ব মোকেই দিব। প্ৰথমে সম্পত্তি ভাগ বিচাৰ, তাৰ পাছত তই দায়িত্ব লোৱা এনেই শিকি যাবি। তই এনেই চিন্তা কৰি থাক, মোৰ দাদা কোনো ধোকেবাজ নহয়। যেতিয়া সময় হ'ব এনেই দায়িত্ববোৰ মোক চমজাই দিব। যেতিয়া কেইদিনমানৰ পাছত আমাৰ বিয়া হ'ব তেতিয়া দাদাৰ পৰা ভিক্ষাৰী নিচিনা টকা খুজি খুজি বিচাৰি বিচাৰি ল'বি নেকি? তেনেকৈ নেকি আমাৰ জীৱনটো চলিব সদায়? তই ঠিকেই কৈছ। আচ্ছা কচোন, আমাৰ বিয়া কেতিয়া হ'ব? বিয়াটো মই তোৰ লগতে হ'ম, কিন্তু তই আগতে দাদাৰ পৰা তোৰ নামৰ সম্পত্তিখিনি বিচাৰি ল, আৰু মই যেনেকৈ কৈ আছোঁ তই তেনেকৈ কৰ। ঠিকেই আছে, এতিয়া আমি দুয়োটা দাদাৰ ওচৰলৈ গৈ কথা পাতোঁগৈ ব'ল। দাদা, কচোন। কচোন ভাইটি, কি হ'ল? দাদা, মোক সম্পত্তিৰ আধা ভাগ লাগিব। তই কি ভাবিছ? মোৰ সম্পত্তিৰ ভাগ এতিয়াই লাগিব। আৰে তোক মই আগতে কৈছোঁ, আগতে দায়িত্ব লোৱাৰ যোগ্য হ, তাৰপিছত মই সম্পত্তিখিনি তোৰ নামত কৰি দিম, এতিয়া নহয়। দাদা, আপুনি কি আবিক এতিয়াও সৰুলা বুলি ভাবি আছে নেকি? তাক যে আপুনি সম্পত্তি ভাগ দিব নিবিচাৰে? আচ্ছা, মই এতিয়াহে বুজি পাইছোঁ তই কাৰ শিকোৱাত কথা কৈছ আৰু কাৰ ইচ্ছাত চলিছ। এক্সকিউজ মি, মই কাকো একো শিকোৱা নাই আৰু আবিক মাত্ৰ মই তাৰ প্ৰাপ্যটোহে বিচাৰিব কৈছোঁ। তুমি কোন? আমাৰ ভাইককৰ মাজত কাজিয়া লগাব আহিছা? মই আবিৰ হ'ব লগা ৱাইফ আৰু আমাৰ অতি সোনকালে বিয়াও হ'ব। নাই, সি মোক নোকোৱাকৈ ইমান ডাঙৰ সিদ্ধান্ত ল'ব নোৱাৰে। মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। শুন দাদা, মই তোৰ কথা কিয় শুনিম, আৰু মই অতি সোনকালেই কংকনাক বিয়া পাতিম আৰু মোৰ সম্পত্তিখিনি এতিয়াই মোক দি দে। এইটোৱে মোৰ ফাইনেল কথা। শুনক দাদা, আবিক অতি সোনকালে আবিৰৰ সম্পত্তিখিনি দি দিয়ক, নহ'লে। চুপ, একদম চুপ, নিদিওঁ সম্পত্তি ভাগ। কি কৰিবি তই? দাদা, আৰু এটা কথাও তই উচ্চাৰণ নকৰিবি, নহ'লে মই পাহৰি যাম তই যে মোৰ ডাঙৰ দাদা। বাহ বাইদেউ বাহ, ভালেই কৰিলি তোৰ আচল এই ৰূপটো দেখুৱাই।
মা দেউতা দুখ হোৱাৰ পিছত তোৰ কোনো আশাই মোৰ অপোনৰ ৰখা নাই। আজি ইয়াৰ ভাল প্ৰতিদান দিলি তই। মোক এইবোৰ নাটক দেখুৱাই লাভ নাই। মই পাবলগীয়া সম্পত্তিৰ ভাগ মোক দি দে। নিদিওঁ বুলি কৈছোঁ, নিদিওঁ। যদি কাৰোবাৰ দম আছে লৈ ল'ব কবি। ভাগটো মই লৈহে এৰিম। যদি ইয়াৰ বাবে কাৰোবাক হত্যা কৰিবও লাগে তাকো মই কুণ্ঠাবোধ নকৰোঁ। আৰু আজিৰ পৰা তই মোৰ দাদা নহয়, তই মোৰ শত্ৰুহে। কথাষাৰ মনত ৰাখিবি। এতিয়া মাথো এটা ৰাস্তাই আমাৰ মাজত বাকী আছে। তুমি তোমাৰ দাদাক শেষ কৰি দিয়া। কি? তই তোৰ দাদাক শেষ কৰি দে। তেতিয়া তোৰ সকলো সম্পত্তি তোৰ হৈ যাব। ডেট চিম্পুল। আৰু তেতিয়াই আমি সকলো সম্পত্তি বিক্ৰী কৰি আমি গুৱাহাটীলৈ চিট হৈ যাম। তই ইমান কিয় চিন্তা কৰি আছ? মইতো তোৰ লগত সদায়ে আছোঁ। সি ইয়াতে বহি আছে, তই যা তাক শেষ কৰি দে। তই আহিলি? এইজনে সেইজন যিজনে তোৰ মাটিখিনি কিনাৰ আগ্ৰহী। মিষ্টাৰ প্ৰভাত, এইজনে মাটিখিনি বিক্ৰী কৰিব। মই সকলোতে ৰাজি আছোঁ। প্ৰথমত দলিলখন দিয়া। দলিল ঠিক আছে। এই লোৱা, এইখিনিত এটা চহী কৰি দিয়া। ব'লা যামগৈ আমি। আৰে ক'লৈ যোৱা? মোৰ পইচা? মোৰ কাম সেইকাৰণে মই এতিয়া গৈ আছোঁ। মানে? এইজনে মোৰ হাজবেণ্ড। কি? তাৰ মানে ইমান দিনে তই মোৰ লগত প্ৰেমৰ অভিনয় কৰি আছিলি? হয়। যেতিয়াৰ পৰা দেখিছিলোঁ তহঁতৰ ইমান সম্পত্তি আছে তেতিয়াৰ পৰা মই তোক প্ৰেমৰ জালত ফচাব বিচাৰি আছিলোঁ। আৰু তই সঁচাকৈ মোৰ প্ৰেমত ফচি গলি। আৰু তোৰ দাদাও সম্পত্তিৰ কাৰণে মৰি গ'ল। আৰু তইও এতিয়া জীয়াই থাকি লাভ নাই। তইও মৰি থাকগৈ, যা। বাই। আপুনি এতিয়াও জীয়াই আছে? মই জীয়াই আছোঁ। কিয়, বিশ্বাস কৰিবলৈ টান পাইছা নেকি? আবি, তইতো তেখেতক মোৰ সন্মুখতে হত্যা কৰিছিলি। তেখেত এতিয়াও জীয়াই আছে যে? এইবোৰ হৈছে আমাৰ ককাই ভাই দুইটাৰ প্লেন। আৰু মোৰ তেতিয়াই সন্দেহ হৈছিল যেতিয়া তই দাদাৰ পৰা গোটেই সম্পত্তি মোৰ নামত লিখি ল'ব কৈছিলি আৰু যেতিয়া তই তাক হত্যা কৰিবলৈ কৈছিলি। আৰে ভাইটি, মন মাৰি আছোঁ যে, কিবা কবি? দাদা, তোক মোৰ ডাঙৰ কথা এটা ক'ব লগা আছে। কি কথা? কংকনাই তোক হত্যা কৰিবলৈ কৈছে, কিন্তু কিয় কৈছে সেইটোও মই নাজানো। মোৰ অলপ সন্দেহ হৈছে দাদা। আৰু কি কৈছে জানো? তোক হত্যা কৰি মাটি সম্পত্তিবোৰ বিক্ৰী কৰি গুৱাহাটীত চিফ্ট হৈ যোৱাৰ কথা কৈছে। আচ্ছা, মই যিটো সন্দেহ কৰি আছোঁ সেইটো লাহে লাহে হৈ আছে। আচ্ছা, এইবোৰ বাদ দে। মই যেনেকৈ কৈ আছোঁ তই তেনেকৈ কৰ। চাবি সঁচা কথাটো পোহৰলৈ আহি যাব। তই একো চিন্তা নকৰিবি। খেলখনতো খুব ভালেই খেলিছিলি, বাট
উইনাৰ হ'ব নোৱাৰিলি। এটা কথা শুনা, সঁচা কথা কেতিয়াও লুকাই নাথাকে। এদিন নহয় এদিন পোহৰলৈ আহিবই। ভাইটি, তোক মই কোৱা নাছিলোঁ? তাইক মোক প্ৰথম দেখাতে সন্দেহ হৈছিল যে তাই এজনী লোভী ছোৱালী। তাই তোক ভাল নাপায়, ভাল পায় তোক সম্পত্তিকহে। প্লিজ মোক মাফ কৰি দিয়া। মাপ? আৰু তহঁতক? কেনেকৈ কৰোঁ তহঁতক মাপ? তহঁতে যে কৰিছোঁ ডাঙৰ পাপ। বহুদিনৰ পৰা ভাবিছিলি যে তহঁতে পাতি তোলা জালত আমাক ফচাবি। অৱশেষত তহঁত নিজেই ফচি গ'লি, কিন্তু সফল নহ'লি। ঐ ব'ল। আৰু শুন, আৰু এটা কথা, আমি তহঁতক এৰি দিয়া নাই। তহঁতক ৰঙাঘৰলৈ নিবলৈ এয়া আহি গ'ল পুলিচ।